হেল্ল' এভৰিৱান, এনেই থকাতকৈ লাই পাতৰ লগত চিকেন বনাই চাওঁ। প্ৰথমতে মাংসখিনি ধুই ল'লোঁ। তাৰপিছত আদা নহৰু পিঁয়াজ বিলাহী আলু কাটি ল'লোঁ। তাৰপিছত কেৰাহীত তেল দি দিলোঁ। তেলখিনি অলপ গৰম হোৱাৰ পাছত তাত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত অকণমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত ইয়াতে দি দিলোঁ আদা নহৰুখিনি দি অকণমান ৰঙা হ'বলৈ দিলোঁ। অলপ ৰঙা হোৱাৰ পাছত ইয়াতে দি দিলোঁ চিকেনখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। তেলখিনি যাতে চিকেনত ধুনীয়াকৈ লাগি যায়। তাৰ পাছত ইয়াতে দি দিলোঁ হালধি জোখৰ পৰিমাণে। তাৰ পাছত দি দিলোঁ নিমখ জোখৰ পৰিমাণে। তাৰপিছত লৰাই দিলোঁ। ইয়াতে কোনো ধৰণৰ মছলা দিয়া নাই, মই অকল আদা নহৰু আৰু পিঁয়াজ দিছোঁ। তাৰ পাছত ঢাকনখন দি অলপ টাইম ভাজিব দিলোঁ। ভজাৰ পাছত পুনৰ লৰাই দি ইয়াতে দি দিলোঁ আলুখিনি দি লৰাই দিলোঁ এবাৰ। লৰাই দিয়াৰ পাছত আকৌ ঢাকনখন দি অলপ টাইম ভাজিবলৈ দিলোঁ। তাৰপাছত এনেকৈ ৰঙা হৈ যোৱালৈকে ভাজি থাকিলোঁ। অলপ টাইম ভাজিব লাগিব। এনেকৈ ৰঙা হৈ গ'ল। এতিয়া আমি সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি দিয়াৰ পাছত বিলাহীখিনিও অলপ লৰাই দিলোঁ। লৰাই দি ঢাকন মাৰি বিলাহীখিনি অলপ সিজিবলৈ দিলোঁ। তাৰপাছত আকৌ এবাৰ লৰাই দিলোঁ। ধুনীয়াকৈ বিলাহীখিনি অলপ গলিছে। তলত অলপ লাগি গ'লে খাবলৈ ভাল হয়, ৰঙা হৈ গ'লে। তাৰপিছত এতিয়া আমি লাই পাতখিনি দি দিলোঁ। লাই পাতখিনি দি অলপ লৰাই দি ঢাকনা মাৰি দিম। তাৰপাছত লাই পাতখিনি অলপ গলি যোৱাৰ পাছতে ইয়াতে অকণমান পানী দি দিম, যাতে মাংসখিনি অলপ গ্ৰেভি হয় খাবলৈ। তাৰপাছতে এনেকৈ অকণমান পানী দি দিলোঁ। পানী দি অলপ টাইম উতলাই দিলোঁ। উতলাই দিয়াৰ পিছত আমাৰ চিকেনৰ লগত লাই পাত খাবলৈ ৰেডি হৈ গ'ল। এইটো আছিল ফাইনেল লুকছটো। থেংক ইউ।